জয় যীশু। মোৰ প্ৰিয় ভাই আৰু বন্ধুসকল, আপোনালোক প্ৰত্যেকৰ জীৱনত পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে অনুগ্ৰহ আৰু শান্তি হৈ থাকক। মোৰ ভাই আৰু বন্ধুসকল, ঈশ্বৰৰ বাক্য বাইবেলত লিখা আছে যে গ্ৰহণ কৰাতকৈ দান কৰা শ্ৰেষ্ঠ। হয়, অৰ্থাৎ শ্ৰেষ্ঠতা গ্ৰহণ কৰাৰ যোগেদি নহয়, কিন্তু দান কৰাৰ যোগেদিহে আহে। অৰ্থাৎ এই জগতৰ পৰা আপুনি কিমান গ্ৰহণ কৰি আছে সেইটোৱে আপোনাক শ্ৰেষ্ঠ নবনায়, কিন্তু এই জগতক আপুনি কি দি আছে সেইটোহে আপোনাক শ্ৰেষ্ঠ বনায়। আপুনি আপোনাৰ নিজ দেশ আৰু ৰাজ্যৰ পৰা কি গ্ৰহণ কৰি আছে সেইটোৱে আপোনাক শ্ৰেষ্ঠ নবনায়, কিন্তু আপুনি আপোনাৰ জীৱনৰ যোগেদি আপোনাৰ নিজ দেশ আৰু ৰাজ্যক কি দিব পাৰি আছে, কি দি আছে সেইটোহে আপোনাক শ্ৰেষ্ঠ বনায়। হয়, আৰু তাৰে ডাঙৰ প্ৰমাণ আমি ঈশ্বৰৰ বাক্য বাইবেলত পাওঁ। যোহন 3:16 ঈশ্বৰৰ বাক্যত কৈছে, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টকে দান কৰিল, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁলোক যেন নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। হয়, আৰু এই অনন্ত জীৱনৰ বিনে আমি কেতিয়াও স্বৰ্গত আমাৰ পিতৃ ঈশ্বৰৰ লগত আমি বাস কৰিবলৈ নোৱাৰিম। সেয়ে এই পৃথিৱীত থাকোঁতেই আমি সেই অনন্ত জীৱনটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু সেই নিমিত্তে ঈশ্বৰৰ বাক্যত কৈছে যে পিতৃয়ে আজিৰ পৰা 2000 বছৰ আগতেই জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টক দান কৰিলে। আৰু ঈশ্বৰৰ বাক্যত কৈছে, সেই যীশুখ্ৰীষ্টক যিজনে গ্ৰহণ কৰিব তেওঁ নষ্ট নহয়, নিজৰ প্ৰভু নিজৰ উদ্ধাৰকৰ্তা গ্ৰহণ কৰিব তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পাব। আৰু ইয়াৰ দ্বাৰা আমি জানিবলৈ পাৰোঁ যে আমাৰ ঈশ্বৰ কিমান মহান। ঈশ্বৰ কিমান মহান যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকো নিজৰ নিমিত্তে থৈ নিদিলে, কিন্তু আমাক প্ৰেম কৰাৰ বাবে, মানৱ জাতিক প্ৰেম কৰাৰ বাবে, জগতক প্ৰেম কৰাৰ বাবে তেওঁ দান কৰি দিলে। তেনেকৈ এই পৃথিৱীত যেতিয়া আমি সেই দানৰ কাৰ্যবোৰ কৰোঁ, সদায় এটা কথা মনত ৰাখিব, মই সেই দানটো যিজনক কৰি আছোঁ সেই ব্যক্তিজনৰ লাভৰ কাৰণে, সেই ব্যক্তিজনৰ মংগলৰ কাৰণে যেন হয়। তাত যদি অলপ স্বাৰ্থ মোৰ লগত জড়িত হৈ আছে, তেনেহ'লে আপুনি মনত ৰাখিব আপোনাৰ সেই দানৰ কাৰ্যটো ব্যৰ্থ হ'ল, আৰু সেই কাৰ্য আপোনাক কেতিয়াও শ্ৰেষ্ঠতালৈ লৈ নাযায়। প্ৰিয় বন্ধুসকল, ঈশ্বৰে আপোনালোক প্ৰত্যেকজনকে অনুগ্ৰহ দি থাকক, আৰু আপোনালোকে সেই দানৰ কাৰ্য কণ্টিনিউ কৰি যাওক, কিন্তু সেয়া তাত আপোনাৰ মনত অলপো স্বাৰ্থ জড়িত হৈ নাথাকক। নিস্বাৰ্থভাৱে আনৰ মংগলৰ অৰ্থে, যিজনক আপুনি দান কৰি আছে তেওঁৰ মংগলৰ অৰ্থে, যেনেকৈ পিতৃ ঈশ্বৰে আমাৰ মংগলৰ নিমিত্তে, আমাৰ ভালৰ নিমিত্তে তেওঁৰ একমাত্ৰ পুত্ৰক দান কৰিব, তেনেকৈ আহক আমিও ইজনে, যেতিয়া এই পৃথিৱীত ইজনে সিজনে আমি দানৰ কাৰ্যবোৰ কৰোঁ, আমি যেন আনৰ মংগলৰ অৰ্থে কৰোঁ, আমাৰ নিজৰ স্বাৰ্থৰ অৰ্থে নহয়। কাৰণ এই পৃথিৱীত বহুতে দানৰ কাৰ্য কৰে, কিন্তু নিজৰ স্বাৰ্থ থৈ কেনে কৰে। কিন্তু মই সকলোতকৈ ভাল বিষয় এটা আমাৰ অসম ৰাজ্যত মই দেখিবলৈ পাইছোঁ। আমাৰ জুবিন দা, তেওঁ নিস্বাৰ্থৰূপে তেওঁ আনক সহায় কৰি গৈছিল। তাত তেওঁ কোনো ধৰণৰ স্বাৰ্থ তেওঁৰ হৃদয়ত নাছিল। গতিকে আহক আমিও তেনেকৈ ইজনে সিজনৰ কাৰণে কৰি যাওঁ, আমাৰ দেশৰ, আমাৰ জাতিৰ লোকৰ কাৰণে আমি কৰি যাওঁ। আৰু চাব, যেতিয়া আমি এনেকৈ কৰিম, অকল আমি যে শ্ৰেষ্ঠ হ'ম তেনেই নহয়, কিন্তু আমাৰ দেশ আৰু ৰাজ্য আৰু আমাৰ এই দেশ আৰু ৰাজ্যত থকা আমাৰ জাতি ভাই বন্ধু সকলোৰে
আমি জীৱনত মংগল দেখিম আৰু সেয়া আমাক আনন্দ প্ৰদান কৰিব। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক। প্ৰভু যীশুৰ নামত আমেন।